ক্লাছ 7 আজি আমি পঢ়িম অধ্যায় 3 তথ্যৰ ব্যৱহাৰ। প্ৰথমতে আমি চাম প্ৰসাৰ ৰেঞ্জ। আটাইতকৈ ডাঙৰ মানটোৰ পৰা আটাইতকৈ সৰু মানটোৰ পাৰ্থক্য হ'ল প্ৰসাৰ। ঠিক আছে, প্ৰসাৰৰ সূত্ৰ হ'ব আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু মানটোৰ পাৰ্থক্য হ'ল প্ৰসাৰ। এতিয়া উদাহৰণ হিচাপত আমি চাম প্ৰসাৰ কেনেকৈ উলিয়াব পাৰি। প্ৰশ্নটো চোৱা, সপ্তম শ্ৰেণী পৰীক্ষাত 15জন ছাত্ৰ ছাত্ৰীৰ গণিতৰ পৰীক্ষাত প্ৰাপ্ত নম্বৰ 20 নম্বৰৰ ভিতৰত 20 নম্বৰৰ পৰীক্ষাত সিহঁতে সপ্তম শ্ৰেণীৰ 15জন ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে, পৰীক্ষা দিছে, শ্ৰেণী পৰীক্ষা, আৰু সিহঁতে কিমান নম্বৰ পাইছে? সেই 15জন ছাত্ৰ ছাত্ৰীয়ে নম্বৰ পাইছে 17, 8, 7, 9, 11, 14, 16, 18, 26, 12, 10, 13, 15, 19 প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বেলেগ বেলেগ নম্বৰ পাইছে। ঠিক আছে, এতিয়া আমি উলিয়াব লাগে ইয়াৰে প্ৰসাৰ উলিয়াব লাগে। কেনেদৰে উলিয়াম চোৱা, প্ৰথমতে আমি কি উলিয়াম, এই নম্বৰখিনি প্ৰথমতে আমি ঊৰ্ধ্বক্ৰমত সজাই ল'ম, সৰুৰ পৰা ডাঙৰলৈকে। ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈকে সজাই ল'ম। ইয়াতে চোৱা, সকলোতকৈ সৰু সংখ্যা কি আছে? ইয়াতে সকলোতকৈ সৰু 6 আছে, আমি 6 লিখিলোঁ। তাৰপাছত আছে 7, তাৰপাছত আছে 8, এনেদৰে আমি ঊৰ্ধ্বক্ৰমত সৰুৰ পৰা ডাঙৰলৈকে সজাই ল'ম 20লৈকে। ঠিক আছে, এতিয়া ইয়াৰে আটাইতকৈ সৰু নম্বৰটো হ'ল 6 আৰু আটাইতকৈ ডাঙৰ নম্বৰটো হ'ল কিমান? 20। আমি লিখি ল'লোঁ। এতিয়া সূত্ৰটো কি আছিল? সূত্ৰটো আছিল আটাইতকৈ ডাঙৰ মানটোৰ পৰা আটাইতকৈ সৰু মানটোৰ পাৰ্থক্য, অৰ্থাৎ আটাইতকৈ ডাঙৰ মানটোৰ পৰা আটাইতকৈ সৰু মানটো বিয়োগ কৰিব লাগে। আটাইতকৈ ডাঙৰ মানটো কি? 20 আৰু আটাইতকৈ সৰু মানটো হ'ব 6। আমি কি কৰিম, সেই ডাঙৰ মানটোৰ পৰা সৰু মানটো বিয়োগ কৰিম। ডাঙৰ মানটো আছিল 20, সৰু মানটো 6। কি পাম আমি? 20ৰ পৰা 6 বিয়োগ কৰিলে 14। প্ৰসাৰ হ'ব কিমান? 14 হ'ব। বুজি পাইছানে? অনুশীলনী 3.1ত কি আছে চোৱা, অনুশীলনী 3.1ত নম্বৰটো আছে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। গড়টো অলপ পাছত শিকিম, আমি এতিয়া কি শিকি আছোঁ? প্ৰসাৰ বা ৰেঞ্জ। প্ৰসাৰ কেনেকৈ নিৰ্ণয় কৰে শিকিছিলোঁ, এইটো আমি কৰিম এতিয়া। কি কৰিব দিছে, প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰিব দিছে। আমি কি কৰিম, স্বাভাৱিক সংখ্যা মানে কি? 1ৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4 একদম ওপৰলৈকে। আমাক কি কৈছে? 10টাহে ল'ব দিছে। ঠিক আছে, 10টা স্বাভাৱিক সংখ্যা আমি কি ল'ম? 1, 2, কমা দি যাবা, 3, 4, 5, 6, 7, 8, 9, 10 হ'ল। 10টা স্বাভাৱিক সংখ্যা কি কৰোঁ, সিহঁতৰ প্ৰসাৰ উলিয়াব লাগে। ইয়াতটোতো ঊৰ্ধ্বক্ৰমতে সজোৱা আছে 1ৰ পৰা 10লৈকে, হয়নে? এতিয়া আমি কি উলিয়াব লাগে? প্ৰসাৰ উলিয়াব লাগে। অলপ আগতে শিকালোঁ যে প্ৰসাৰ উলিয়াব লাগে। প্ৰসাৰ কেনেকৈ উলিয়াব লাগে বুলি কৈছিলোঁ? আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰিব লাগে। ইয়াৰে আটাইতকৈ ডাঙৰ সংখ্যা কি? 10 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব 1। এতিয়া প্ৰসাৰ কিমান হ'ব? প্ৰসাৰ হ'ব 10 বিয়োগ 1। কিমান পাম আমি? 9। বুজি পাইছা? 1 নম্বৰটোৰ কুৱেশ্যনটোৰ উত্তৰটো হ'ব 10। প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ প্ৰসাৰ হ'ব 9। ঠিক আছে, উত্তৰটো হ'ব 9। এতিয়া আমি চাম গড় কেনেকৈ উলিয়ায়। চোৱা, গড় এৰিথমেটিক মিন, গড়ৰ সূত্ৰটো হ'ব মুঠ ৰাশিৰ সমষ্টি ডিভাইডেড বাই মুঠ ৰাশিৰ সংখ্যা। ঠিক আছে, হৰণ কৰিব
হৰণ কৰিব লাগিব মুঠ ৰাশিৰ সমষ্টি মুঠ ৰাশিৰ সংখ্যাৰ হৰণ কৰিব লাগিব উদাহৰণ দিলে তোমালোকে বুজি পাবা চোৱা কোৱেশ্চনটো চোৱা সপ্তম শ্ৰেণীৰ 5 জন ছাত্ৰ-ছাত্ৰীৰ বয়স ক্ৰমে 11 12 12 12 13 ঠিক আছে এই পাঁচজন ছাত্ৰ-ছাত্ৰীৰ বয়স হ'ল কাৰোবাৰ 11 কাৰোবাৰ 12 কাৰোবাৰ 12 আৰু কাৰোবাৰ 12 কাৰোবাৰ 13 এই 5টা বছৰ ঠিক আছে তেওঁলোকৰ গড় বয়স কিমান হ'ব চোৱা 5 জন ছাত্ৰ-ছাত্ৰীৰ গড় বয়স কিমান হ'ব আমি কি কৈছিলো মুঠ ৰাশিৰ সমষ্টি ডিভাইডেড বাই মুঠ ৰাশিৰ সংখ্যা মুঠ ছাত্ৰ-ছাত্ৰীৰ বয়সৰ সমষ্টি মানে যিমান কেইজন ছাত্ৰ-ছাত্ৰীৰ বয়স আছে সেই ছাত্ৰ-ছাত্ৰীৰ বয়সৰ সমষ্টি মানে যোগফল ডিভাইডেড বাই মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমানজন ছাত্ৰ-ছাত্ৰী সেই সংখ্যাটো ঠিক আছে চোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ বয়সৰ সমষ্টি কিমান হ'ব 11 যোগ 12 যোগ 12 যোগ 12 যোগ 13 এই গোটেইখিনি যোগ হ'ব ঠিক আছে তাৰ তলত কি হ'ব মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কি হ'ব মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমানজন আছিল 1 জন 2 জন 3 জন 4 জন 5 জন হ'ব ঠিক আছে মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 5 জন আৰু সমষ্টি হ'ব এই গোটেই 5 জনৰ বয়সখিনি যোগ কৰিব লাগিব যোগ কৰিলে আমি কিমান পাম যোগ কৰিলে 60 পাম আৰু তলত 5 জন মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 5 জন গতিকে উত্তৰ আমি পাম 12 বছৰ গড় বয়স হ'ব 12 বছৰ বুজি পাইছা আমি এতিয়া অনুশীলনীত থকা অংকটো কৰিম আমি প্ৰসাৰ উলিয়ালো আমাক আকৌ কি উলিয়াব দিছিলে গড় উলিয়াব দিছিলে অলপ আগতে যিখিনি শিকিলো ঠিক তেনেদৰে আমি গড় উলিয়াম প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় নিৰ্ণয় কৰা অলপ আগতে ক'লো স্বাভাৱিক সংখ্যা হলে 1 ৰ পৰা আৰম্ভ হয় প্ৰথম 10টা স্বাভাৱিক সংখ্যা ললো 1 ৰ পৰা 10 লৈকে ঠিক আছে এতিয়া কি বুলি কৈছিলো টোটেল নাম্বাৰৰ সমষ্টি টোটেল যিমান সংখ্যা আছে এইখিনি যিমান সংখ্যা আছে সেইখিনি সমষ্টি মানে প্লাস কৰিব লাগিব ডিভাইডেড বাই যেইটা সংখ্যা আছে সেই সংখ্যাৰে হৰণ কৰিব লাগিব ঠিক আছে এতিয়া আমি কৰিম কি আছে 1 plus 2 plus 3 plus 4 plus 5 plus 6 plus 7 plus 8 plus ওপৰ জেগা নাই কাৰণে মই তলত লিখি দিছো দেই 8 plus 9 plus 10 ডিভাইডেড বাই কি হ'ব কেইটা আছে ইয়াতে 1 2 3 4 5 6 7 8 9 10 10টা আছে কৰিলো গোটেই সংখ্যাখিনি যোগ কৰিলো ওপৰত আৰু তলত কি বহুৱালো টোটেল কিমানটা সংখ্যা আছে মুঠ সংখ্যা কিমানটা আছে 10টা আছে আমি 10 বহুৱালো এতিয়া কি হ'ব তলত 10 ওপৰৰখিনি যোগ কৰিলে আমি পাম 1 plus 2 plus 3 plus 4 plus 5 plus 6 plus 7 plus 8 plus 9 plus 10 কিমান পাম আমি টোটেল 55 পাম এতিয়া এই 55ক 10ৰে হৰণ কৰিব লাগে আমি দশমিকৰ পঢ়িছিলো নহয় অধ্যায় যোৱা ক্লাছত তো উত্তৰটো কি হ'ব ইয়াতে এটা শূন্য আছে যেহেতু উত্তৰটোত আমি কি পাম এটা শূন্য আছে যেহেতু এটাৰ আগত দশমিক হ'ব উত্তৰ কি হ'ব 5.5 ঠিক আছে উত্তৰ হ'ব 5.5 কিমান বছৰ বছৰ নালাগে অনলি 5.5 উত্তৰটো হ'ব 5.5 ঠিক আছে বুজি পাইছা মই কৰি দেখাইছো তোমালোকে লিখি লবা এইটো 1 নম্বৰটো 3.1 অনুশীলনী 3.1ৰ 1 নম্বৰটো লিখি লবা এতিয়া আমি চাম 2 নম্বৰটো চাম
2 নম্বৰটোত কি দিছে জিলা ভিত্তিক খেল প্ৰতিযোগিতাত 12খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল প্ৰতিখন বিদ্যালয়ে লাভ কৰা পদকৰ তালিকা এনে ধৰণৰ 11 8 13 6 10 15 18 9 10 9 11 12 1 নম্বৰ প্ৰশ্নটো আছে লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান 2 নম্বৰত আছে লাভ কৰা আটাইতকৈ কম সংখ্যকৰ পদকৰ সংখ্যা কিমান বেছি সংখ্যক কম সংখ্যক তথ্যখিনিৰ প্ৰসাৰ কিমান তথ্যখিনিৰ গড় নিৰ্ণয় কৰা ঠিক আছে আমি এতিয়া এইখিনি কৰিম প্ৰথমতে আমি ঊৰ্ধ্বক্ৰমত সজাই ল'ম আটাইতকৈ সৰুটো হ'ব 6 তাৰ পাছত 7 আছে নেকি নাই তাৰ পাছত 8 হ'ব 8 9 হ'ব তাৰ পাছত 10 তাৰ পাছত 9 দুটা আছে তাৰ পাছত 11 হ'ব 12 13 14 আছে নেকি নাই মই লিখি দিছোঁ তোমালোকক প্ৰথমতে কি কৰিম আমি সংখ্যাখিনি ঊৰ্ধ্বক্ৰমত সজাই ল'ম সৰুৰ পৰা ডাঙৰলৈকে ঠিক আছে তোমালোকে কিতাপৰ পৰা চাই ল'বা 6 8 9 দুটা আছে তাৰ পাছত 10 দুটা আছে তাৰ পাছত 11 12 13 তাৰপিছত আছে 15 তাৰপিছত আছে 18 ঠিক আছে তোমালোকে চাইও গৈ থকা আৰু কিতাপতো চাবা দেই তাৰ পাছত আমাক প্ৰথম কুৱেশ্যনটো কি আছিল প্ৰথম কুৱেশ্যনটো আছিল লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান তাৰমানে আটাইতকৈ বেছি সংখ্যক কোনে পাইছিল ঠিক আছে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 18 এটো হ'ল 1 নম্বৰ প্ৰশ্নৰ উত্তৰ 2 নম্বৰত আছে আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান উত্তৰটো হ'ব 6 আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা হ'ব 6 আটাইতকৈ ডাঙৰ সংখ্যাটো 18 আটাইতকৈ সৰুটো 6 এতিয়া প্ৰসাৰ উলিয়াব লাগে 3 নম্বৰত আছে প্ৰসাৰ কেনেকৈ উলিয়াম আমি আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰিম উত্তৰ কিমান পাম আমি 18 - 6 12 প্ৰসাৰ হ'ব 12 ইয়াৰ পাছত কি আছিল গড় উলিয়াব লাগে এই গোটেইখিনিত আমি গড় উলিয়াব লাগে গড় কেনেকৈ উলিয়াইছিলোঁ 4 নম্বৰটো গড় উলিয়াব লাগে এই গোটেইখিনি যোগ কৰিব লাগে এই গোটেইখিনি যোগ কৰিলে আমি কিমান পাম 6 + 8 + 9 + গোটেইখিনি যোগ কৰিলে আমি পাম 132 পাম ঠিক আছে আৰু টোটেল কেইটা সংখ্যা আছে 12টা 1 2 3 4 5 6 7 8 9 এটা 11 দুটা আছে মই এটা লিখিছোঁ দুটা আছে দুটা হ'ব লাগে ঠিক আছে টোটেল হ'ব 12 এতিয়া 132ক 12ৰে হৰণ কৰিবলৈ হৰণ কৰিলে আমি কি পাম উত্তৰটো আমি 11 পাম ঠিক আছে বুজি পালা তোমালোকে এইটো নিজে কৰিবা ঠিক আছে মই বুজাই দিলোঁ তোমালোকে নিজে কৰিবা কৰি পিনে মোক দেখাবা হোৱাটছএপত ফটো মাৰি পঠিয়াই দিবা ঠিক আছে ইয়াৰ পাছৰখিনি আমি নেক্সট ক্লাছত পঢ়িম এইখিনি তোমালোকে এতিয়া লিখি লোৱা